হাতেদি সানি লৈছোঁ ধুনীয়াকৈ ভয় লাগে ইমান গৰম তেল হাতত পৰে বুলি হে গাইজ কি খবৰ ভালনে সকলোৰে মোৰো ভাল আৰু মই মমতাজ ৰহমানে আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি 7টা বজা গ'লে আৰু এতিয়া আমি আগবেলা গৈছিলোঁ আজি বজাৰ কৰিবলৈ তো বজাৰ কৰিব গ'লোঁ কিন্তু বাৰ্বি গাটো ইমান ভাল নাই কাৰণে চৰ্দি হৈছে ভাল নাই কাৰণে বেছি দেৰি বজাৰ কৰিব নোৱাৰিলোঁ অকলে বাৰ্বিলৈ কাপোৰ এযোৰ আনিলোঁ আৰু আমাৰ ভতিজা ছোৱালীজনীলৈ আনিলোঁ আৰু বেটাটোলৈ আনিলোঁ বাকী একো বজাৰ কৰিব নোৱাৰিলোঁ আৰু মই বজাৰৰ ভিডিঅ'ও কৰিব নোৱাৰিলোঁ আজি তো আৰু বজাৰ কৰি মেলি এতিয়া আহি ঘৰত পালোহি আৰু এতিয়া বাজিছে এতিয়া পিছবেলা 3:30 বাজিছে আৰু এতিয়া মই যাওঁ বনাবলৈ ইফতাৰ এইয়া আৰু এজনী বাৰ্বি পুৰা বিজি হৈ আছে টেবেটো লৈ আহি জ্বৰ আহোঁতে ৰাস্তাতে দৰৱ কিনি আনিছোঁ আহিয়ে ঘৰত খুৱাইলোঁ দৰৱ খাই বৈ এতিয়া অকণমান ভাল পাইছে জ্বৰটো আৰু মই এতিয়া যাওঁ ইফতাৰ বনাবলৈ আৰু ইফতাৰত মই আজি আপোনালোকক আলু চপ কেনেকৈ বনাওঁ মই সেইটো মই আপোনালোকক দেখাই যাম আজি বিশেষকৈ মই কেনেকৈ বনাওঁ এটা নতুন ষ্টাইলত আলু চপ বনোৱা মই আজি আপোনালোকক দেখাম এই ভিডিঅ'টো চ' তেনেহ'লে যাওঁ দেৰি নকৰি সোনকালে পাকঘৰলৈ আৰু মই আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ পাকঘৰত গৈ সকলোবোৰ যাম ব'লা তুমি বিচনাত থাকিবা আৰু মই ইফতাৰ বনাম হ'ব বাৰ্বি বিচনাত থাকিব কৈছোঁ আৰু মই ইফতাৰ বনাম এইজনী আলু চপ বনাবৰ কাৰণে মই এই আলু বইল কৰি থৈছোঁ আৰু ছাইডতে পিঁয়াজ কাটি থৈছোঁ সৰু প্লেট এখনত আৰু এইখিনি হ'ল আদা পেষ্ট আৰু বল এটা লৈছোঁ অলপ বেলেগ টাইপত বনাম আজি আলু চপটো এইখিনি চিৰা দি লৈছোঁ মই আলু চপত আজি চিৰা দিম চিৰা আৰু আলু মিক্স কৰি আজি আলু চপটো বনাম আপোনালোকে চাব এইয়া গৰম পানী দি অলপ চিৰাখিনি তিয়াই ল'ম মই বেছি গৰম পানী দিব নালাগে এইটো চিৰা পেকেট চিৰা হয় পোহাটো হয় কমকৈ গৰম পানী দিলেও হৈ যায় ইয়াত ধুনীয়াকৈ সিজি যায় চিৰাখিনি ধুনীয়াকৈ চ' মই এয়া গৰম পানী দি লৈছোঁ ধুনীয়াকৈ আৰু পূৰা চিৰাখিনি ধুনীয়াকৈ সিজিও গৈছে এতিয়া সিজি যোৱাৰ পিছত মই তাৰপিছত আলুখিনি প্ৰথমে হাতেৰে সানি ল'ম অলপ সানি মেলি ৰেডি কৰি থলোঁ এয়া আলুখিনি আলুখিনি চিৰাখিনিৰ লগত মিক্স কৰি দিম মিক্স কৰি দিয়াৰ পিছত আপোনালোকে চাই যাব ধুনীয়াকৈ ভিডিঅ'টো আৰু এই চপটো খাই খুব ভাল লাগে আলু চপটো খাই আমাৰ ঘৰত মই বনাইছোঁ আগতেও বনাইছোঁ আজিও বনাম বুলি ভাবিলোঁ তাৰপৰা আলু আৰু চিৰাখিনি মিক্স কৰাৰ পিছত মই ইয়াত দিলোঁ পিঁয়াজ ধনিয়া আৰু আদা যিটো পেষ্ট আছিলে সেই পেষ্টটো দি দিলোঁ তাৰপিছত মই ইয়াত আৰু দিম মছলা এড কৰিম এইখিনি হ'ল বেকিং আধা চামুচ বেকিং আৰু নিমখটো নিজৰ সোৱাদ অনুসৰি দিব লাগিব যোনে যিমান নিমখ খায় আৰু অকণমান মই হালধি দিছোঁ ইয়াত হালধি দিয়াৰ পিছত তাৰপৰা দিম জিৰা গুড়ি অকণমান দিম জিৰা অকণমান ধনিয়াও দিওঁ মই তাৰপৰা জ্বলাটো যোনে যিমান খাব পাৰে নিজৰ ওপৰত কথা মই জ্বলা খাই অলপ ভাল পাওঁ মই সেইটো কাৰণে জ্বলা অলপ বেছিকৈ দিছোঁ জ্বলা বেছিকৈ দিছোঁ মই খাই স্পাইচিটোৱে মই ভাল পাওঁ চাহৰ লগত খাই আৰু আপোনালোকে যদি কমকৈ খায় কমকৈও দিব পাৰে আৰু ইয়াত ৰেড চিলিটো বাহিৰত নিদিলেও হ'ব আপোনালোকে ইয়াত কেঁচা জলকীয়াও এড কৰিব পাৰে তাৰপিছত ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি সানি ল'ব আপোনালোকে মই যেনেকৈ সানিছোঁ হাতেৰে সানিব লাগিব ইয়াত চামুচে নোৱাৰি সানিবলৈ চিৰা আলু আৰু যিখিনি ইয়াত মছলা মই মিক্স কৰিছিলোঁ চব ধুনীয়াকৈ সানি ল'লোঁ সানি মেলি ইয়াত ৰেডি হৈ গ'ল মোৰ সনা আপোনালোকে দেখিছেনে কিমান ধুনীয়াকৈ সনা হৈ গ'ল আৰু এইখিনি খায়ো খুব ভাল লাগে তাৰপৰা ইয়াত আপোনালোকে গোলো কৰিব পাৰিব এনেকৈ পিঠা টাইপতো বনাব পাৰিব যেনেকৈ নবনায় আপোনাৰ টেষ্টটো একেই আহিব মই এনেকৈ পিঠা টাইপত বনাইছোঁ আপোনালোকে গোলকৈও বনাব পাৰে লাৰুটো নিচিনাকৈ আলু চপ বা আলু চপত যেনেকৈ আলু চপটো আপোনালোকৰ যেনেকৈ খাব মন যায় আপোনালোকে সেইটো ষ্টাইলতে বনাব পাৰিব কিন্তু টেষ্টটো একেই আহে মই এইটোৱে বনালোঁ এইটো ইজি পটাপট হয় আৰু মোৰ দেৰিও হৈছে তাৰমানে ইফতাৰৰ কাৰণে বনাই আছোঁ যে সেয়া এনেকৈ মই তেলত ভাজি দিলোঁ আৰু খাই খুব ভাল লাগে একেবাৰে আলু চপটো এনেও বহুত টেষ্টি হয় আৰু এইটো অলপ বেলেগ টাইপৰ হৈছে লগত চিৰা দি এড কৰি দিছোঁ কাৰণে অলপ ইয়াৰ সোৱাদটোত ভাল আহিব চ' আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন ভাল লাগিব খাই এয়া মোৰ প্ৰায় হৈ গ'ল আলু চপকেইটা হৈ গ'ল ইফতাৰৰ কাৰণে আৰু লগতে মই ফ্ৰুটছ ডিজাৰ্টৰ কাৰণে ৰেডি কৰি থৈছিলোঁ ফ্ৰুটছ কাটি এয়া ইয়াত মিক্স কৰি দিছোঁ এতিয়া ক্ৰীমখিনি মই মিক্সিত মাৰি থৈছিলোঁ চ' মই ইফতাৰৰ কাৰণে ৰেডি কৰি আছোঁ লাহে লাহে এইখিনি মিলাই দিছোঁ ক্ৰীমখিনি দি পিনে ফ্ৰুটছখিনি মিলাই দিছোঁ এইটো খাবলৈ খুব ভাল লাগে আমাৰ ঘৰত মই আগৰ ভিডিঅ'টোত কৈছিলোঁ আমাৰ ঘৰত সদায় থাকে আৰু এইটো হ'ল কলৰ জুচ এইটো কল আৰু গাখীৰ দি বনাইছোঁ মিক্সাত
কল সৰু সৰুকৈ কাটি মিক্সাৰত দি দিছোঁ, দি পিনে তাত গাখীৰ দিছোঁ আৰু চেনি নিজে যিমান খায় মিঠাটো নিজৰ ওপৰত কথা, সেই হিচাপত চেনি দিছোঁ আৰু মিক্সিত মাৰি দিলে হৈ যায়। এয়া ধুনীয়াকৈ কলৰ জুচটো হৈ গ'ল। এইটো বহুত হেল্ডি। আৰু আজি মই বনাইছোঁ বিৰিয়ানী। আজি ৰাইচ কুকাৰত বনালোঁ বিৰিয়ানী। আজি প্ৰথমবাৰ মই ৰাইচ কুকাৰত বনালোঁ বিৰিয়ানী। আৰু এয়া কলৰ জুচ বিৰিয়ানী, আমাৰ ইফতাৰ ৰেডি। আৰু এতিয়া বাজিছে ৰাতি 9:05। 9:05 হৈছে। মই ইফতাৰ খাই মেলি আজৰি হ'লোঁ। আজৰি হৈ মেলি এতিয়া মই ৰাতিৰ কাৰণে তৰকাৰীও বনালোঁ, মাছ বনাইছোঁ ৰাতি। আৰু ভাতকেইটা দেৰিকৈ বনাম, একেবাৰে দেৰিকৈ বনাম, তেতিয়া গৰম গৰম হৈ থাকে, খায়ো ভাল লাগে চাহীত। আৰু বিশেষকৈ আমাৰ এতিয়া আগৰাতি একোৱেই খোৱা নহয়। ইফতাৰ কৰাৰ পিছত নাখাওঁ, একেবাৰে পেট ভৰি যায়, কোনেও নাখায় আমাৰ ঘৰত। একেবাৰে চেহৰীত খাওঁ। সেইটো কাৰণে চেহৰীৰ কাৰণে ধুনীয়াকৈ তৰকাৰী বনাই থৈছোঁ। আৰু ভাতকেইটা একেবাৰে দেৰিকৈ বনাম, চেহৰী আগে খোৱাৰ আগে বনাম। তেতিয়াহ'লে এতিয়া মই তৰকাৰীখন বনোৱা হৈ গ'ল। মই এতিয়া তৰকাৰীখন দেখাইছোঁ, চাওকচোন আপোনালোকে। আৰু লগতে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। কেনেকুৱা লাগিলে মোৰ ৰেচিপিটো আপোনালোকে জনাব কমেণ্টত, আৰু ঘৰত কিন্তু ট্ৰাই কৰিব। এয়া মোৰ মাছ ৰেডি হৈ গ'ল। গৰৈ মাছ বনাইছিলোঁ, পিঁয়াজ দি বনাইছিলোঁ, সুদা পিঁয়াজ দি। এয়া হ'ল। আৰু দাইল বনাইছোঁ।